হে নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ সন্মুখলৈ বহু দিনৰ অন্তত এটা আনবক্সিং ভিডিঅ' লৈ আহিছোঁ আৰু ইয়াৰ ভিতৰতনো কি আছে বলকচোন আমি চাওঁ গতিকে প্ৰথমতে এই পেকেটটো কাটি ল'লোঁ বিলেটেৰে আৰু তাৰপিছত ইয়াক মই এতিয়া ভিতৰত ওলাম ভিতৰত কি আছে ৰবা দেই মানে অলপ টাইট হৈ আছে তো পেকিংটো ধুনীয়া পেকিং আচ্ছা সেইডাল Redmi হেডফোন যিডাল নতুনকৈ ওলাইছে আগৰ MI হেডফোনডাল নহয় এই নতুনকৈ ওলোৱা Redmi Earphone আৰু এইডাল এতিয়া আনবক্সিং কৰিম আৰু ইয়াৰ পিছফালে লিখা আছে মেনুফেকচাৰ ডেট আৰু আপুনি এটো চাব পাৰিব কেতিয়া আপোনাৰ হেডফোনডাল মেনুফেকচাৰ হৈছিল আৰু এটো স্কেচ কৰি ইয়াৰ ভিতৰত যেটো নাম্বাৰ থাকে হেতু আমি ভেৰিফাই কৰিব পাৰিম অৰিজিনাল প্ৰডাক্ট হয়নে নহয় গতিকে এতিয়া বলা ইয়াক আমি আনবক্সিং কৰো আৰু ইয়াক এটো ষ্টিকাৰ লাগি আছে তো কাটিব লাগিব দেই সিলটো আমি কাটি দিও মোৰ মৰমৰ বিলেট খনেৰে আৰু এই কাটাই নাযায়চোন বিৰাট টাইট সিল দেই গোল কিবাকে গোল এতিয়া ইয়াক খুলিলো ভিতৰত কি মালটো আছে নে নাই কিবা দেখোন পলিথিন গিটা টুপি গিটা আৰু আছে আগৰ নিচিনা হে মজবুত পেকিং নাই এতিয়া পলিথিনতহে দিয়া কৰিছে আৰু কি কৰিবা উপায় নাই আৰু পইচা বচাবৰ কাৰণে কোম্পানী জিটি কৰিব পাৰে আৰু এইগিটা টুপি গিটা এক্সট্ৰাকে দিয়ে চাৰিটা টুপি আপোনাৰ কানৰ মানে বাটটো অনুযায়ী লগাব পাৰিব আৰু ইয়াতে এটো 3.5mm জেকৰ হেডফোন হয় আৰু এটো সকলোখিনি মোবাইলতে সাপোৰ্ট কৰে এপলক বাহিৰে আৰু এটো Redmi বাৰকোড আছে আপুনি ইয়াক স্ক্যান কৰি ভেৰিফাই কৰিব পাৰে আৰু এইটোৰ পৰা ভি কাটিং হৈছে দুডাল ওলাইছে বাৰ আৰু এইটোৱে হল মাইক্ৰোফোন আপুনি ইয়াত কথা কলে হিফালৰ মানুহজনে শুনিব আপুনি কি কথা কৈছে আৰু এতিয়া ইয়াক মই এটো অৰিজিনাল প্ৰডাক্ট হয়নে নহয় ইয়াৰ যেটো স্কেচ কৰা পিছত নাম্বাৰ ওলাই সেই নাম্বাৰটোৰে ভেৰিফাই কৰিম ইয়াত আপুনি আগৰ দিনৰ ৰিচাৰ্জ যে নখৰে ৰুকিছিল তেনেকৈ ৰুকিব লাগিব আৰু তাৰ পিছত ইয়াতে মানে নাম্বাৰ কেইটামান ওলাব সেই নাম্বাৰ কেইটা ইয়াতে টাইপ কৰি আপুনি ভেৰিফিকেশন কৰিব পাৰিব আৰু মই ইয়াক এতিয়া বৰ্তমান নাম্বাৰ কেইটা উলিয়াই লৰবা এই 10 টকা ৰিচাৰ্জ আগৰ দিনৰ মনত পেলাকচোন এনেকৈ ৰুকিছিল আমি নখৰে আৰু ইয়াৰ নাম্বাৰ কেইটা বৰ্তমান ইয়াতে আমি টাইপ কৰিম আৰু তাৰ পিছত ভেৰিফাইড ক্লিক কৰাৰ লগে লগে আমাৰ এটো অৰিজিনাল প্ৰডাক্ট হয় নে নহয় MI হেৰি ভেৰিফাই হৈ যাব এতিয়া টাইপ কৰা হৈ গল আৰু ভেৰিফাইড ক্লিক কৰি দিলো মই আৰু অলপ সময় ৰোৱাৰ পিছতে ৰিজাল্ট আহি গল ইয়া দেখিছেনে আপোনালোকৰ সন্মুখৰ ৰিজাল্ট ইউ আৰ ভেৰিফাইং ইউৰ MI ব্লুটুথ হেডসেট আৰু এটো অৰিজিনাল প্ৰডাক্ট হয় ইয়াতে তলৰ এটো লাইনত লিখি দিছে আৰু যদি ভিডিওটো ভাল লাগিছে তা ধুনিয়াকৈ লাইক কৰক লাইক